মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ মাজলৈ মই সেই একেই পাঠ বৰগীতৰে কেইটামান দৰকাৰী প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আজি প্ৰথমতে তোমালোকক জনাব বিচাৰিছোঁ যে এই বৰগীত পাঠটোৰ পৰা শব্দাৰ্থ খুব মুখপাশ, এনেও মুখপাশ মানে কি আহেই, মায়াৰ বন্ধন ব দন্ত্য নধান্ধ দন্ত্য নৰ লগত দন্ত্যাধ যোগ আছে। মায়াৰ বন্ধন, এই যুক্তাক্ষৰবিলাক চাবা, ঠিক আছে। যাহাকো শব্দ অৰ্থ আহে কেতিয়াবা যিজনক, হতস্থ জত হচকাৰে যিজনক, গতিকে জত দন্ত্য ন ক যিজনক। অ'কে, নাও বৰগীতৰ বিষয়ে অলপ চাওঁ। আমি ইতিমধ্যে পাই আহিছোঁ যে বৰগীত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচিত গীতসমূহকে বৰগীত বোলে। এতিয়া চোৱা, উচ্চ মান বিশিষ্ট সাৱলীন ভাগৰ স্তুতিমূলক, স্তুতি মানে হৈছে প্ৰাৰ্থনা, আমি বৰগীতবোৰত বৰগীতটোত চাইছোঁ যে ভগৱানক প্ৰাৰ্থনা কৰিছে। তথা উপদেশ মানে আমি কেনেকৈনো ভগৱানক বিচাৰিব লাগে, আমি কি কৰিব নালাগে, কেনেকৈ থাকিব লাগে, তাৰ বিষয়ে আমাক জানিবলৈ দিছে। শাস্ত্ৰীয় ৰাগ তাল যুক্ত যুগ, শাস্ত্ৰীয় মানে শাস্ত্ৰ সম্বন্ধীয়, শাস্ত্ৰৰ জ্ঞান আছে তাত, শাস্ত্ৰীয় সম্বন্ধীয়। আৰু এতিয়া আধ্যাত্মিক ভাৱগধুৰ, আধ্যাত্মিকতাৰ জ্ঞান আমাৰ খুব দৰকাৰী, আধ্যাত্মিকতাৰ ভাৱ আছে এই বৰগীতবোৰৰ মাজত। শংকৰদেৱে 12 কুৰি গীত ৰচিছিল যদিও বৰ্তমান 1 কুৰি 14টা পোৱা গৈছে। শংকৰদেৱে কিমান কুৰিত লিখিছিলে? 12 কুৰি। আমি জানো যে 1 কুৰিত 20টা, 1 কুৰিত কিমানটা থাকে? 20টা। 12 কুৰিত হ'বলৈ হ'ব কিমান হয়? 12 × 12 = 24, 240টা গীত ৰচিছিল যদিও বৰ্তমান কিমানটা পোৱা গৈছে? কিন্তু এতিয়া কেইটা পোৱা যায়? 1 কুৰি 14টা, 1 কুৰি 20 যোগ 14 কিমান হ'ব? 34টা, 34টা পোৱা গৈছে। মাধৱদেৱৰ ভণিতা থকা মুঠ 157টা বৰগীত পোৱা যায়। ভণিতা থকা কেইটা? 157টা বৰগীত পোৱা যায়। এইকেইটা হৈছে মাধৱদেৱে ৰচিত বৰগীতৰ ভণিতা থকা। এতিয়া ভণিতানো কি মই অলপ পাছত বুজাই আছোঁ বাৰু। ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা হৈছে 191টা বা 9 কুৰি 11টা বুলি পণ্ডিতসকলে অনুমান কৰিছে, ঠিক আছে। এতিয়া ইয়াত বৰগীতৰ লক্ষণ, এইটোতো খুব ইম্পৰ্টেণ্ট, কমন আহিয়ে থাকে। এতিয়া বৰগীতৰ লক্ষণ লিখা বুলি যদি কুৱেশ্যন আহে, প্ৰশ্ন আহিলে কিবা উত্তৰ বৰগীতৰ লক্ষণ বুলি এনেকৈ লিখি হাইলাইট কৰি ল'বা দেই। যিমানে হাইলাইট কৰিবা সিমানেই ভালদৰে তোমালোকৰ আনচাৰটো চাওঁতে পৰীক্ষকে কি হয়, ভাল পায়। বৰগীতৰ লক্ষণ 1 নম্বৰ, বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। 1 নম্বৰ কি? বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত, শাস্ত্ৰীয় তালব্য হতাকাৰে হা দন্ত্য হয় তয় ৰ, দন্ত্য হ যোগ দন্ত্য যোগ ৰ, তাৰপিছত আকৌ দীৰ্ঘইকাৰ, হস্ৰইকাৰো নহয়, শাস্ত্ৰীয় ৰাগ তালযুক্ত, ৰাগ দিঘি দেশ তালযুক্ত গীত, কটাক্তয়টো অ আৰু দন্ত্য যুক্ত, শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। 2 নম্বৰ, বৰগীতৰ ভাষা বৰ্যাৱলী। আমি অলৰেডি গম পাইছোঁ ইতিমধ্যে, বৰ্যাৱলী ভাষাতহে বৰগীতবিলাক লিখা হৈছে। শংকৰদেৱে মাধৱদেৱে বৰ্যাৱলী ভাষাতহে বৰগীতবিলাক লিখিছিলে। বৰগীতসমূহ 3 নম্বৰ হৈছে বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশ। ভক্তিমূলক, আমি কেনেকৈ ভক্তিভাৱ কৰিব লাগে, ডাঙৰক কেনেকৈ সন্মান কৰি ভক্তিভাৱ, কেনেকৈ ভগৱানৰ প্ৰতি ভক্তি থাকিব লাগে, আৰু ঈশ্বৰৰ মহাত্মা, ঈশ্বৰৰ মহিমা প্ৰকাশক এই বৰগীতবোৰৰ মাজত এইবোৰ আমি দেখিবলৈ পাওঁ। শংকৰ মাধৱে লিখা গীতসমূহকে বৰগীত বোলা হয়। এই 4টা তোমালোকে খৰচি মাৰি শিকিবা দেই। 4টাৰ ভিতৰত 4টা, কেতিয়াবা 3টা আহেই, বুজিলা? এইকেইটা মই এতিয়া যোনকেইটা ইম্পৰ্টেণ্ট, মই আগতে কৈছোঁ, চব গোটেইবোৰ নালাগে, যিবিলাক বেছি ধৰা ইম্পৰ্টেণ্ট খুব আহি থাকে সেইবিলাকৰ বিষয়ে মই থুলমূলকৈ বুজাবলৈ চেষ্টা কৰিছোঁ, আৰু বুজি পাইছানে নাই জনাবা, ঠিক আছে। শংকৰ মাধৱে লিখা গীতসমূহকে বৰগীত বোলা হয়। এইটো পইণ্টটো লিখিব পাৰা, ঠিক আছে, হ'ব। তাৰ বাকী পাছৰখিনি তোমালোকে নিজে পঢ়ি চাবা। এতিয়া চোৱা ভণিতা থকা মাধৱদেৱৰ ভণিতা থকা বৰগীতৰ সংখ্যা কিমান? 157টা। এইটো খুব আহে। মাধৱদেৱৰ ভণিতা থকা বৰগীতৰ সংখ্যা কিমান? 157টা। এইটো খুব ইম্পৰ্টেণ্ট চাবা, মুখ পাঠটো খুব ইম্পৰ্টেণ্ট চাবা,
তাৰপিছত বৰগীতৰ লক্ষণটোতো ইম্পৰ্টেণ্ট, এইটো তোমালোকে এৰি নিদিবাই। বৰগীতৰ লক্ষণসমূহ এইটো চাবাই, ঠিক আছে। এতিয়া চোৱা, আজিলৈ বাৰু মই ইমানতে সামৰিছোঁ। তোমালোকে এইখিনিয়ে ভালদৰে চাবা। এদিনত খুব বেছি 2-3টা ভালদৰে বুজি ল'বা। বুজি লৈ পেলাই পঢ়িবা, আকৌ লিখিবা, পঢ়িবা আৰু লিখিবা। যদি কিবা বুজি নোপোৱা মোক ক'বা, মই বুজাবলৈ চেষ্টা কৰিম, ঠিক আছে। হ'ব, বাই বাই, থেংক ইউ।